কিতাপ এখন পঢ়ি আছোঁ, লগতে শুনি আছোঁ এটা গান। বৰ আমোদজনক ইয়াৰ প্ৰতিটো পৃষ্ঠা। প্ৰতিটো পৃষ্ঠা ৰঙীন ছবিৰে পূৰ। প্ৰথমৰ পৃষ্ঠাবোৰ পাতনিৰে সজ্জিত। প্ৰতিটো পৃষ্ঠাত উমলা ৰঙৰ সেন্দুৰীয়া আচ্ছাদন, কৃষ্টি আৰু সংস্কৃতিৰ আনন্দোৎসৱ। লাহে লাহে আৰম্ভ হৈছে গণিতৰ সূত্ৰ, উপপাদ্য। পৃষ্ঠাবোৰত শব্দ, বৰ্ণ, সংখ্যাৰ কটাকটি, কিছুমান উত্তৰবিহীন আৰু কিছুমানত ভুল উত্তৰৰ সমাহাৰ। মই মগ্ন আছিলোঁ যোগ বিয়োগ চৰ্চাৰ সঠিক উত্তৰত। সৰল গণিত আছিল মোৰ কাম্য। গণিতৰ পৃষ্ঠাবোৰত মই আজি মোক বিচাৰি ফুৰিছোঁ। এখন উপন্যাসৰ দৰেই মনোৰম ইয়াৰ পৃষ্ঠাবোৰ। গান এটাও শুনি আছোঁ, এটা গান। সুৰটোৱে মোক লৈ ফুৰিছে প্ৰতিটো পৃষ্ঠাৰ ভাজে ভাজে। গানৰ শব্দৰ সতে কিতাপৰ পৃষ্ঠাবোৰ একাকাৰ হৈ গৈছে। কেতিয়াবা কেতিয়াবা সুৰটোৱে নিজে কান্দি মোক কন্দুৱাইছে, কেতিয়াবা লৈ গৈছে চেনেহৰ শিখৰলৈ। মই নিজে নায়ক হৈ ঘূৰি ফুৰিছোঁ কিতাপৰ প্ৰতিটো পৃষ্ঠাত। কিতাপখনেই মোক চিনাকি কৰি দিছে সন্মুখৰ পথ, ৰ'দৰ উত্তাপ, বৰষুণৰ জিৰ জিৰ মাত, বতাহৰ হাওৰণি, নৈৰ প্ৰবাহিত গতিক। শিকাইছে থিয় হোৱাৰ ছন্দ, জিৰণিৰ অনুভৱ। লুটিয়াই বগৰাই পঢ়িছোঁ কিতাপৰ পৃষ্ঠাবোৰ। বিচাৰি ফুৰিছোঁ কিদৰে দুৰ্যোগতো পাহৰিব পাৰি দুখ, সহিষ্ণুতাৰ অনাবিল সুখ, নিসংগতাৰ কাৰুণ্য, প্ৰেম, বিশ্বাস আৰু সাহসৰ সোণোৱালী মুখ, ধৈৰ্যৰ গান, ত্যাগৰ বিমল আনন্দ। মই জিৰণিবিহীনভাৱে পঢ়ি গৈছোঁ কিতাপখন। এৰো বুলিও এৰিব নোৱাৰোঁ, জপাই জাপি থবলৈও মনে নকয়। ভাগৰি পৰিলেও যুদ্ধকালীন সৈনিকৰ দৰে অনাবিল প্ৰেৰণাত ব্যস্ত হৈ পৰোঁ বাৰে বাৰে। কিতাপখনৰ পৃষ্ঠাবোৰে মোক শিকালে ফুল ভাল পাবলৈ, নৈ হ'বলৈ, তৰা হ'বলৈ। মই কেতিয়াবা ৰ'দ হওঁ, কেতিয়াবা বৰষুণ, কেতিয়াবা একোখন পথাৰ হৈ শাওনীয়া হওঁ, আঘোণীয়া হওঁ, চনে থাকোঁ, কেতিয়াবা চনে থাকোঁ। একুৰি শেষ কাহানী পায়। পৃষ্ঠা নং 25, 40, 42, 45, 50 পাৰ হৈ আহিলোঁ কাহানী বাই। কেতিয়াবা আকাশৰ ৰঙে মোক দিলে সাগৰৰ অনুভৱ, কেতিয়াবা সাগৰৰ ঢৌৱে শিকালে মনৰ জোৱাৰৰ প্ৰবাহিত ছন্দ। কৃষ্ণচূড়াবোৰ ফুলোতেই মই টোপনি গৈছিলোঁ কিতাপখনৰ বুকুত। যেতিয়া সাৰ পাওঁ, সৰিয়হ ফুলবোৰে বাট ভেটি আমনি কৰিছিল। এতিয়া বুকুত অপৰাজিতাৰ ডাঠ নীলা, পাৰিজাতৰ হাঁহি আৰু জোনাকী পক্ষীৰ দৰে শেৱালী বকুলৰ মৃন্ময় তৃষ্ণা। গান এটা বাজি আছে অহৰহ, গান। মই গানৰ সুৰে সুৰে
অকাই পকাই কঢ়িয়াই আছো কিতাপৰ প্ৰতিটো পৃষ্ঠা। এতিয়া মেলি লৈছো পৃষ্ঠা নং 52। গানটো বাজিয়ে আছে। গান এৰি অহা ফুলৰ ৰং, নৈৰ সোঁত, তৰাৰ উজ্জ্বলতা, বৰষুণ, ৰ'দৰ স্থিৰতা, বতাহৰ চলন, মোৰ চৌপাশে আজি চিনাকি চঞ্চল। এই পৃষ্ঠাটো পঢ়ি শেষ হ'বলৈ এতিয়াও বহু বাকী। আইনাৰ সন্মুখত মই থিয় হৈ আছো, হাতত কিতাপখন। মই মোক দেখি আছো, মই মোক পঢ়ি আছো আইনাখনত। আইনাখনত মই দেখিছো মোৰ বাহিৰৰ মানুহটো, চাব খোজো মোৰ ভিতৰৰ মানুহটো। কিমানবাৰ মই মোৰ ভিতৰতে নিহত হৈছিলো, কিমানবাৰ নিজকে হত্যা কৰিছিলো, কিমানবাৰ জি উঠিছিলো শ্মশানত, কিমানবাৰ অযথা হত্যা কৰা হৈছিল মোক, কিমানবাৰ ডুব গৈছিলো নৈ, কিমানবাৰ টোপনি গৈছিলো ফুল সৰি থকা পথত পথত। পৃষ্ঠা নং 52 পঢ়ি আছো, গানটো শুনি আছো। গান, জীৱনৰ সুৰীয়া গান। ৰবা, আমনি নকৰিবাচোন, আমনি আমনি।